স্বাগতম জনাইছোঁ আপোনাক আমাৰ টেক ডাটা ইউটিউব চেনেলত। আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল যে আপুনি আধাৰ কাৰ্ড PDF কেনেকৈ আপোনাৰ ফটোশ্বপত ছাপোৰ্ট কৰাব পাৰিব। বলক ভিডিঅ'টো আমি আৰম্ভ কৰিম। সেই সমাধান লৈ পিনে আপোনালোকৰ ওচৰত মই ভিডিঅ'টো লৈ আহিছোঁ। বলক ভিডিঅ'টো আমি আৰম্ভ কৰিম। আপুনি যিকোনো এটা PDF বা আধাৰ PDF আপুনি অ'পেন কৰি ল'ব। মই এটা আধাৰ PDF অ'পেন কৰি লৈছোঁ। মই যিকোনো আধাৰ PDF অ'পেন কৰি লৈছোঁ। আপুনি মাউচৰ লেফ্ট চাইড ক্লিক কৰিব। মাউচৰ লেফ্ট চাইড ক্লিক কৰি আপুনি অ'পেনত লেফ্ট চাইড ক্লিক কৰি অ'পেন উইথ দেখা পাইছে, আপুনি অ'পেন উইথত ক্লিক কৰিব। ক্লিক কৰি আপুনি ইমেজ ৰেডিত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ এটা ডেছবুক খাব। আপুনি পাছৱৰ্ডটো দবাই দিব, আধাৰৰ পাছৱৰ্ডটো দবাই দিব। আধাৰৰ পাছৱৰ্ডটো দবাই অ'কে কৰিব। আপোনাৰ ডিফল্ট ৰাখিব চাইজটো। মই ডিফল্টতে ৰাখিম। লোডিং লৈছে, দেখা পাইছে আপোনাৰ আধাৰটো শ্ব' কৰিছে। আপুনি কি কৰিব, এতিয়া ক্ৰপ কৰি ল'ব। মই ক্ৰপ কৰি লৈছোঁ। আপুনি লেফ্ট চাইডত আপুনি ফটোশ্বপৰ লগটো দেখা পাইছে। ফটোশ্বপৰ লগটো ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ৰিডাইৰেক্ট হ'ব আপোনাৰ ফটোশ্বপত। ৰিডাইৰেক্ট হৈছে আপোনাৰ ফটোশ্বপত। আপুনি ইয়াত দেখা পাইছে ফটোশ্বপত আহি গ'ল। আপুনি এতিয়া যিকোনোভাৱে আপুনি ক্ৰপ কৰি পিনে কাম কৰিব পাৰিব। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।